নমস্কাৰ অৰ্চনা আছামিজ কিটচেনলৈ আজি ভাবিলোঁ এটা আপোনালোকৰ চিম্পুলকৈ বনোৱা ব্ৰইলাৰ মাংসৰ ৰেচিপি এটা দেখুৱাম বুলি ভাবিলোঁ। আপোনাক সকলোকে চাই ভাল পাব। তো আজি আহকচোন বলক এয়া ৰেচিপিটো আৰম্ভ কৰিছোঁ। এইফালে যোগাৰ কৰি ল'লোঁ মই এনেকৈ অলপ যি লাগে অলপ তাৰপিছত এইফালে মাংসখিনি ধুই ল'লোঁ। তাৰপিছত এইফালে যোগাৰ কৰি লোৱাৰ পিছতে তেজপাত এখিলা দি দিলোঁ তেলতে। তাৰপিছত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ ভাজি ল'ব লাগিব, তেতিয়াহ'লে মাংসখিনিৰ সোৱাদটো বেলেগ হৈ যায়। তাতে আদা নহৰু জলকীয়া মই একেলগে খুন্দি লৈছোঁ অলপ এচামুচ হৈছে, আৰু অকণমান এনেকৈ ভালদৰে মছলাখিনি আদা নহৰু পিঁয়াজৰ সৈতে ভাজি লওঁ। তাতে যিখিনি মছলা লৈছোঁ জিৰা ৰেড চিলি অকণমান মিট মছলা এনেকৈ দি দিলোঁ। মছলাখিনি এনেকৈ দি দিলোঁ। দিয়াৰ পিছত ভালদৰে ভাজি লওঁ। এনেকৈ সেইখিনি মছলাখিনি ভাজা হোৱাৰ পিছতে ধুনীয়াকৈ অকণমান পানী দি দিম। এয়া পানীখিনি দিয়াৰ পিছত যিহেতু শুকান মছলা দিছোঁ সেইকাৰণে অকণমান পানী দি মছলাখিনি ভালকৈ ভাজিব দিছোঁ। ধুনীয়াকৈ ভাজা হোৱাৰ পিছত এনেকৈ মাংসখিনিৰ সোৱাদেই বেলেগ হৈ যায়। তাৰপিছত এতিয়া মই বিলাহী এটা অলপ ডাঙৰ চাইজৰে কাটি লৈছিলোঁ, এই বিলাহীটো দি দিছোঁ। বিলাহীটো ধুনীয়াকৈ মছলাৰ সৈতে ভাজি লওঁ। যিহেতু বিলাহী দি ধুনীয়াকৈ মছলাৰ সৈতে ভাজা কৰিছে, তাৰপিছত মই এইফালে ব্ৰইলাৰ মাংস ধুই লোৱা ধুনীয়াকৈ তো এইখিনি বহাই দিলোঁ। আৰু তাতে দেখিছেনে, আৰু মাংসখিনি ধুই লোৱাৰ পিছত এনেকৈ বহাই দিলোঁ। পানীটো অকণমান যাব দিব লাগে। মাংসৰ যিহেতু ধুই লোৱাৰ পিছত ফুটা খৰাহি এটাত মই মাংসখিনি ধুনীয়াকৈ ধুই লৈছোঁ। তাৰপিছত মাংসখিনি এনেকৈ লৰাই দিলোঁ ভালদৰে। আলু দি দিছোঁ এটা ডাঙৰ চাইজৰে দি কিনে এনেকৈ ভালদৰে লৰাই দিলোঁ। এইফালে মাংস বহাই থৈ এইফালে চাহ একাপ বনাই লৈছিলোঁ, তো ঠাণ্ডা হ'বলৈ দিছিলোঁ। ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই খাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই। মোৰ প্ৰিয় হওক বহুতে গাখীৰৰ গাখীৰ চাহ, আৰু একাপ চাহ মোৰ খোৱাৰ পিছত আৰু টেনশ্যন নাই। ভাতটো অকণমান দেৰিকৈও খাব পাৰি, আৰু চাহটো ধুনীয়া মিঠা হৈছে আৰু খাবলৈ ভিতৰতে টেষ্টি হৈছে। একাপ চাহ বনাই লৈছোঁ পূৰা। তাৰপিছত এইফালে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু এইফালে মোৰ মাংসৰ ৰেচিপিটো বনাইছোঁ। আপোনালোকে যদি ভাল লাগিলে লাইক এটা কৰি দিব ধুনীয়াকৈ। গৰম পানী দেখিছেনে, চুলিকেইডাল একেবাৰে কিবা কিবি বিনু গাঁঠি থৈ দিছোঁ। আৰু এইফালে মাংসখিনি ধুনীয়াকৈ ভাজা গৈছে। গেছটো বঢ়াই দি অকণমান দেখিছেনে মাংসৰ পানী ওলাইছে। ব্ৰইলাৰ মাংস যিহেতু ধুলোঁ পানীটো যাব দিলোঁ, যিহেতু পানী ওলাবই। এইখিনি পানী শেষ হোৱাৰ পিছতহে মই মাংসৰ যদি পানী দিওঁ। আৰু আমাৰ ঘৰত যিহেতু যদি মাংস থাকে আৰু এনেকৈ বনালে বেলেগ চব্জি নালাগে। এইকাৰণে পানী দিবই লাগিব মাংসখন বনালেও। এতিয়া ধুনীয়াকৈ ভাজি ল'লোঁ। পানীটো শুকাই গ'ল। এয়া দেখিছে, গেছটো বঢ়াই দিয়াৰ পিছত ধুনীয়া পানীখিনি শুকাই গ'ল, আৰু আলুখিনিও সিজিছে ধুনীয়াকৈ। তাৰপিছত এতিয়া মই পানী দিব লাগিব দেই। এয়া আলুটো ধুনীয়াকৈ সিজিছে। ইফালে মই পানী দি দিলোঁ, আৰু পানী দি দিম ধুনীয়াকৈ। জোল খাবলৈ চবেই মাংসখন হ'লে কোনো একো বেলেগ নালাগে। সেইকাৰণে মই ব্ৰইলাৰ মাংস বনালেও যিকোনো মাংস বনালে পানী দিয়াই যায়। আৰু এইফালে ভাত বহাই দিছোঁ। তাৰপিছত এইফালে ধুনীয়াকৈ মাংস জোলকণ উতলি আছে। তাৰপিছত আলুটো অকণমান ভাঙি দিব লাগিব, যিহেতু আমাৰ আলুটো বেছি নাখায়। এইফালে দেখিছে মোৰ মাংস কি পিচ দেখিছে, লিভাৰ, আৰু এই পিছে মোৰ প্ৰিয়।
আৰু এইখিনি আলু ভাঙি দিব লাগিব অলপমান উতলাৰ পিছত আলু কেইপিচ তৰাই ল'লোঁ কেইপিচমান আলু আৰু মই মাংসত দিয়া আলুটো খাই বিৰাট টেষ্টি পাওঁ কিন্তু বাকীবিলাকে আলুটো বেছি ভাল নাপায় সেইকাৰণে মই আলুখিনি কি কৰিছোঁ ভাঙি দিছোঁ ভাঙি দিয়াৰ পিছত যেতিয়া চব্জিখন অকণমান গোটা টাইপৰ হ'ব আৰু খায়ো ভাল লাগিব এইখিনি আলুখিনি দি দিলোঁ ভাঙি কিনে ইফালে আলুটোখিনি ভাঙি দিয়াৰ পিছত ধুনীয়াকৈ চব্জি এখন উতলি আছে আৰু উতলাৰ পিছত এতিয়া গৰম মছলা পেকেটতে মই খুন্দি অকণমান গুড়া কৰি লৈছোঁ লৈ কিনে এনেকৈ মাংসখনত দি দিলোঁ মানে গৰম মছলাটো দিয়াৰ পিছত মানে চব্জিখনৰ টেষ্ট গোন্ধ এটাই বেলেগ হৈ যায় আৰু সোৱাদ লাগে দেখিছে কালাৰটো ভাল লাগিছেনে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আৰু এইকেইপিচ আলু যে আছে সেইকেইপিচ মোৰ কাৰণে থৈ দিছোঁ আৰু মানে মই আকৌ এনেকৈ আলু খাই ভাল পাওঁ বাকীবিলাকে ভাল নাপালে মইতো ভাল পাওঁ মোৰ ভাগৰ কাৰণে আলু কেইপিচ থৈ দিছোঁ আৰু মোৰ প্ৰিয় হৈছে লিভাৰ মাংস এইফালে ৰেডি কিন্তু খাবলৈ টেষ্টি হ'ব চাগে আৰু আজিলৈকে ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ পাম আজিলৈকে ভিডিঅ'টো ইমানে বাই বাই সকলোকে ধন্যবাদ ভিডিঅ'টো শেষলৈ চাবৰ বাবে দেই বাই বাই